সকলোকে স্বাগতম জনাইছোঁ ইটো সিটো মনৰ কথা ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ। আপোনালোকে চাই থাকক, এয়া আৰম্ভ কৰিছোঁ। আমি এতিয়া যোৰহাট গৈছোঁ, তেনেকৈ ট্ৰেভেলাৰ একেলগে দুইজনী, মনটো ভাল একদম এনেকৈ আহিবলৈ পাই বেলেগ ভাল পাইছোঁ। আপোনালোককো ভাবিলোঁ দেখুৱাওক আৰু কেনেকুৱা লাগিছে কওক। ভাল লাগিছে বোলে আগতে ভাল লাগিছে আহি, লাগে গৰমেই হওক ঠাণ্ডাই হওক যিয়ে নহওক। এতিয়া টেম্পুত উঠিলোঁ, ট্ৰেভেলাৰৰ পৰা নামিলোঁ, বৰুৱা চাৰিআলি যাম এতিয়া, তাৰপিছত আকৌ কলেজৰ টেম্পুত উঠিম। চাই থাকক ভিডিঅ'টো। এতিয়া আমি জয়হিং থিয়েটাৰ হললৈ যাম। কেলৈ যাম? থিয়েটাৰ চাবলৈ। কোনে কোনে কৰিব? অঁ ঠিক থিয়েটাৰ চাবলৈ, নাটক চাবলৈ। অঁ নাটক চাবলৈ। কোনে কোনে কৰিব? তুমি জীয়েক জোৱাইক বুলি কওঁ। জীয়েক জোৱাইক। অঁ তাতে এতিয়া নাটক 7:30 হ'ব হ'লেই, 8 বজাত পাবগৈ লাগিব। গতিকে আমি এয়া মা আজি প্ৰথম থকাকৈ আহিছে দেই। তাৰপিছতে তাকে আমি ওলাওঁ, আপোনালোকেও চাই থাকক। নাটকৰ কিছু অংশ দেখুৱাম বাৰু। আমাৰ শ্ৰীদেৱীও ৰেডি হওক, যাহটো লাগে। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। এতিয়া ৰেডি হওঁ। কেৰেক্টাৰটো কি? আৰু আজি নাটক কেনেকুৱা হ'ব? নাটক ভাল হ'ব লাগে, আশা কৰিছোঁ। তাকে কি হয় আৰু ভগৱানৰ বেষ্ট অফ লাক। থেংক ইউ তোমালৈ। নাটক কৰিবলৈ ৰেডি হৈছোঁ। অলপ মেকআপটো বেছি লাগিছে বাৰু, যিহেতু ষ্টেজত নাটক কৰাৰ কথা। এখেত ঘটক দেই, ৰাম শৰ্মা এখেত ঘটক লৈছে। আৰু বাকী আমাৰ নাটক আৰম্ভ হ'ল, ষ্টেজত চলি আছে। বাকী কেৰেক্টাৰসমূহ ৰেডি হৈ আছে। গতিকে আপোনালোকক অকণমান ভিডিঅ' দেখুওৱা হ'ব বাৰু, চাই থাকক। এই আমাৰ ফ্ৰেম ভালে হোটেলৰ পৰা খোৱা বস্তু লৈ আহিব যা। কৈ নকল এই ৰাতিপুৱা বাঢ়ি তেলত ভজা বস্তুবোৰ খাই পেট বেয়া কৰি ল'ব কৈছ নেকি? এই ভজা পোৰা বস্তুৰ কথা ৰাতিপুৱা নকবিচোন। তাতকৈ মোলৈ দুটা চানা মিঠাই লৈ আহিবি। তাতকৈ এটা কাম কৰা ভাল হ'ব। আপোনালোকে বজাৰলৈ যাবই, সেই বজাৰতে আপোনালোকে সেই গোটেইকেইটা পেট ভৰাই খাই আহিব। আৰু মোলৈ সেই গৰম চিংৰা দুটা লৈ আহিব। এই মই ঘৰৰ ষ্টভটোকে ভাল কৰোঁ। কিয় বজাৰলৈ কিয় যাব লাগে? অঁ বজাৰত নগ'লে কি খাব আকৌ? এইকেইদিন মানে সেই আগৰ বস্তু আছিলে, সেইবোৰে আৰু টানি টুনি মই চলাই আছিলোঁ। এতিয়া একদম খালী আৰু। আগতে কেনেকৈ খাইছিলি? আগতে কেনেকৈ খাইছিলোঁ মানে ভাল কয় সৰু ককাইদেৱে দেই। আগতে সেই ডাঙৰ ককাইদেৱে বজাৰতে গোটেই পাকঘৰত বস্তু একদম এভেল হৈ থাকে। আচ্ছা এই চন্দা, তুমি এটা কাম কৰা, কি বস্তু লাগিব তুমি মোক এখন লিষ্ট বনাই দিয়া। লিষ্টটো বনাব লাগিব নেকি? ট্ৰলিটো আনিবাই, আৰু লগতে ভাল মাছ মাংস আনিবা। কিন্তু এটা কাম কৰ, সৰু দা আৰু বৰ মাজু দা, তহঁত দুটা বজাৰলৈ যা। এইবোৰ বজাৰ চজাৰ মোৰ দ্বাৰা নহ'ব দেই, তই যা নহ'লে। মই যাম? নহয় ঐ, তহঁতি সেই সহদেৱক বজাৰলৈ নপঠিয়াবি। সৈটোৱে বজাৰ কৰিব একোৱে নাজানে। গেলা পচা বস্তুবোৰ লৈ আহিব। তোমাৰনো উদাসী ক'বলৈ কি দৰকাৰ? যাৰ যি ইচ্ছা তাকে কৰি থাক। মই সেই পাহৰিছিলোৱেই নহয়। মোক শিকাব পাৰিব, কিন্তু তোমালোকে যদি এইদৰে বেলেগে থাকা হ'ব জানো? আজি কাম এটা কৰিবা। কি কওকচোন? আজি দুপৰীয়া ভাত সাজ বৰ্দাৰ লগত একেলগে নবৌৱে যে কথাবোৰ কয়, অকল আজিয়ে কিয় নবৌ, মইতো সদায় আপোনালোকৰ লগত খাব বিচাৰোঁ। আৰু এটা কথা বৌ, এই ইহঁতবিলাকৰ কথা বাদ দিয়ক। মুঠতে আজিৰ পৰা মই আপোনাৰ লগতে খাম। আৰু তাতে কি জানে নবৌ, এই কথা পাতি থাকোঁতে 1 কেজিমান মুঠ কেতিয়ানো হজম কৰিলোঁ গমকে নাপালোঁ নহয়। ঠিক আছে বৌ, কিবা এটা খাবলৈ দিয়ক, মোক বৰ ভোক লাগিছে। ঠিক আছে ব'লক নবৌ, ব'লক। ইউটিউব লাইভ দেই। লাষ্টৰ টাইম ইউটিউব মই অৰ্জুন সৰু ভাই ইমান ধুনীয়া গান গায়। আমাৰ এবাৰ ৰেকৰ্ড হৈছে দেই, বহুত মানুহ আছে লাষ্টলৈকে। বল্লম মহাবল্লম আধা কেজি বুট খোৱা জোৰ। নাটক
চাই বাৰু আপোনালোকে কেনেকুৱা পালে। আমাৰো নাটকখন কৰি বাৰু ভালেই লাগিল। তাৰপিছত কালি আহিলোঁ, কালি আৰু ভিডিঅ' কৰা নহ'ল, ইমান গৰমত আহি আকৌ ৱৰ্কশ্বপ, বহুত ভাগৰ লাগিল। গতিকে কিন্তু ভিডিঅ'টোতো সামৰণি মৰা নহ'ল, ভাবিলোঁ এতিয়া সামৰণি মাৰি দিওঁ। এতিয়া বাৰু কৰ্মশালালৈকে আহি আছোঁ। এয়া বেটেৰী ৰিক্সাত উঠিম আৰু এতিয়া আহি আছোঁ। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু বেলেগ এটা ভিডিঅ' লৈ আহি আৰু সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।